নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ পানীলাও আৰু ব্ৰইলাৰ মাংসৰ আঞ্জা। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে এয়া মাংসখিনি মই চাফা কৰি ধুই মেলি ল'লোঁ আৰু লাও আলু কাটি ল'লোঁ। মাংসখিনি যিহেতু অকণমান চৰ্বি থকা হ'লে বেছি ভাল হয়। এইফালে কেৰাহীখন পাতি ইয়াতে তেল দি দিলোঁ। তেলখিনি গৰম হোৱাত তেজপাত আৰু শুকান জলকীয়া দুটা দি দিছোঁ। ইয়াতে পিঁয়াজো দি দিলোঁ কাটি। ইয়াতে মছলাবোৰ দি দিছোঁ, জিৰা ধনিয়া মিট মছলা এইখিনি সকলোখিনি দি দিছোঁ। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি মই ভালদৰে লৰাই এতিয়া ভাজি ল'ব লাগিব। ঢাকনখন মাৰি দিছোঁ। এইফালে এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ। ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ। এইখিনি এতিয়া ভালদৰে সিজিবলৈ দিম। দেখিছেনে মাংসৰ পৰা কিমান তেল ওলাই গ'ল। এতিয়া ইয়াতে লাওখিনি মই দি দিছোঁ। লাওটো আপোনালোকে যিটো জোখত পাৰে সেনেকৈ কাটি ল'ব। মই সৰুকৈ কাটি লৈছোঁ, ডাঙৰকৈ কাটি ল'লেও ভাল লাগে খাই। এয়া দেখিছেনে লাও সিজি গৈছে। আলুখিনি অকণমান সিজিবলৈ বাকী। এতিয়া সেইকাৰণে মই পানী অকণমান দিব লাগিব। জাষ্ট অকণমান দিছোঁ পানী। সিজিবলৈ দিম। ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। এনেই মোৰ প্ৰায় হৈ গ'ল। এতিয়া এয়া ধনিয়া পাত দি দিছোঁ। এনেকৈ আপোনালোকে বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাব, খুব ভাল লাগে। আৰু আজি আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। তেন্তে আকৌ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেন্তে আজি